মোৰ জীৱন ধ্বংস কৰা শংকৰজ্যোতি বৰুৱাই বিজেপিৰ দলত যোগদান কৰিব বুলি বাতৰি ওলাইছে। মই বিজেপি দলৰ কেন্দ্ৰীয় ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাইছো। বিয়াৰ প্ৰলোভনেৰে এগৰাকী ছোৱালীৰ জীৱন ধ্বংস কৰা এনে লম্পট চৰিত্ৰ ব্যক্তিৰ দলত অন্তৰ্ভুক্ত নকৰিবলৈ। এয়া আমাৰ কথা নহয়। প্ৰাক্তন আছুৰ নেতা শংকৰজ্যোতি বৰুৱাই ৰাজনীতিৰ জগতলৈ মত মেলাৰ খবৰ ৰাজহুৱা কৰাৰ পিছতে সামাজিক মাধ্যমত নীতিশা বৰা নামৰ এগৰাকী যুৱতীয়ে ওজাৰিলে ক্ষোভ। শংকৰজ্যোতি বৰুৱাৰ ৰাজনৈতিক যাত্ৰাত বাধা হৈ থিয় দিছে যুৱতীগৰাকীয়ে। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে দিছে এটা ফেচবুক পোষ্ট। শংকৰজ্যোতি বৰুৱা লম্পট আখ্যা নীতিশা বৰাৰ। বিজেপি দলত শংকৰজ্যোতি বৰুৱাক অন্তৰ্ভুক্ত নকৰিবলৈ আহ্বান জনাইছে নীতিশাই। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক আহ্বান নীতিশা বৰাৰ। শুক্ৰবাৰে সামাজিক মাধ্যমযোগে নীতিশাই কয়, মোৰ জীৱন ধ্বংস কৰা শংকৰজ্যোতি বৰুৱাই বিজেপি দলত যোগদান কৰিব বুলি বাতৰি ওলাইছে। মই বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাইছো। বিয়াৰ প্ৰলোভনেৰে এগৰাকী ছোৱালীৰ জীৱন ধ্বংস কৰা এনে লম্পট চৰিত্ৰৰ ব্যক্তিক দলত অন্তৰ্ভুক্ত নকৰিবলৈ। বহুতে ক'ব খোজে, আমাৰ আটাইৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে সি ঘনিষ্ঠ আৰু সেইকাৰণে বিজেপি দলে তাক ল'বলৈ ওলাইছে। মই কথাটো বিশ্বাসত ল'ব পৰা নাই। সোণোৱাল ডাঙৰীয়াই নাৰীৰ জীৱনৰ সৈতে হেতালি খেলা ব্যক্তিক এনে সুবিধা কৰি নিদিয়ে বুলি মোৰ দৃঢ় বিশ্বাস। মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক অনুৰোধ জনাইছো এনে ব্যক্তিক দলত যোগদানৰ অনুমতি নিদিবলৈ। ব্যুৰ' ৰিপৰ্ট, NETV।